শিৱায়। পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম মৃত্যুৰ 24 ঘণ্টাৰ ভিতৰত আমাৰ মনুষ্যৰ আত্মা আমাৰ ঘৰলৈ কিয় উভতি আহে। আমি সকলোৱে জানো যে এই পৃথিৱীত যিজন ব্যক্তিয়ে বা যোনেই জন্মগ্ৰহণ নকৰক কিয় তেওঁ এদিন নহয় এদিন পুনৰ যাবগৈ লাগে। অৰ্থাৎ মৃত্যু হৈছে মনুষ্যৰ জীৱনৰ সকলোতকৈ ডাঙৰ সত্য, যোনটোক আমি কোনেও নুই কৰিব নোৱাৰোঁ। কিন্তু আপুনি জানেনে যে মৃত্যুৰ পিছত ব্যক্তিৰ কি হয়, কেনেকৈ মৃত্যুৰ 24 ঘণ্টাৰ মাজত পুনৰ ঘৰলৈ ঘূৰি আহে? এই সমস্ত প্ৰশ্নৰ উত্তৰ আমাৰ সনাতন ধৰ্মৰ গ্ৰন্থ গৰুড় পুৰাণত উল্লেখিত আছে। ভগৱান শ্ৰী বিষ্ণু আৰু তেওঁৰ বাহন গৰুড়ৰ মাজত যি কথোপকথন হৈছিলে তাৰে ৰচিত হৈছে এই গৰুড় পুৰাণ। এই গৰুড় পুৰাণত মৃত্যুৰ পিছত কি কি ঘটনা আমাৰ লগত হয় তাৰে উল্লেখিত আছে। শ্ৰীমদ ভাগৱত গীতা, বেদ, পুৰাণ এই সমস্ত ধৰ্মীয় গ্ৰন্থখিনিত এইটো উল্লেখ কৰা হৈছে যে আমাৰ মনুষ্যৰ যদিও মৃত্যু হয় তথাপিতো আমাৰ আত্মাৰ কেতিয়াও মৃত্যু নহয়। আত্মাক কেতিয়াও নষ্ট বা শেষ কৰিব নোৱাৰি। আত্মা সদায় অমৰ। মনুষ্যৰ মৃত্যুৰ হ'লেও আত্মাৰ মৃত্যু কেতিয়াও নহয়, কেৱল ৰূপহে সলনি কৰে। এটা শৰীৰ ত্যাগ কৰি পেলাই অন্য এটা শৰীৰ গ্ৰহণ কৰে। ভিডিঅ'টো আৰু আগবঢ়াৰ আগত আপোনালোকলৈ সৰু অনুৰোধ যে যদি ভাল লাগে এটা লাইক কৰিবলৈ নাপাহৰিব। এইটো যদি প্ৰথমবাৰ চাইছে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰি কাষতে থকা ঘণ্টাৰ নিচিনা সৰু ছবিটো চুই দিয়াৰ লগতে কমেণ্ট বক্সত সম্পূৰ্ণ ভক্তি মনেৰে লিখক জয় শ্ৰীকৃষ্ণ। গৰুড় পুৰাণ অনুসৰি এজন ব্যক্তিৰ মৃত্যুৰ পূৰ্বে তেওঁ ভাগৰত শুই পৰাৰ দৰে শুই পৰে আৰু অলপ পিছত যেতিয়া আত্মাটো সাৰ পাই উঠে তেতিয়া আশে পাশে নিজৰ আপোন মানুহখিনিক দেখা পায়। কিন্তু আপোন মানুহখিনিক তেওঁ মাতি থাকিলেও তেওঁৰ কথা কোনেও শুনি নাপায়। ইয়াৰ ফলত সেই আত্মাই বহুত বেছি কষ্ট পায় আৰু ছটফটনিত ভুগিবলৈ ধৰে। অৰ্থাৎ ব্যক্তিৰ মৃত্যুৰ পিছত তেওঁৰ যি আত্মা আছে আত্মাই তেওঁৰ আত্মীয় মানুহখিনিক আশে পাশে থকা মানুহখিনিক দেখা পাই থাকে, তেওঁলোকৰ কৰ্মৰাজিখিনি শুনি থাকিব পাৰে, দেখি থাকিব পাৰে। কিন্তু তেওঁ যিমানেই নিচিঞৰক কিয়, যিমানেই তেওঁলোকক নামাতক কিয় তেওঁৰ মাত কিন্তু কোনেও শুনা নাপায়। আৰু যেতিয়া তেনেকুৱা হয় সেই আত্মাই বহুতে বেছি কষ্ট অনুভৱ কৰে। সেই আত্মাটোৱে পুনৰ নিজৰ শৰীৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰে, কিন্তু যিমান চেষ্টা কৰক মৃত্যুৰ পিছত পুনৰ আকৌ জন্ম গ্ৰহণ কৰিব নোৱাৰে, পুনৰ আকৌ উঠিব নোৱাৰে। আৰু মনুষ্যই যোনসকল জীৱিত ব্যক্তি আছে তেওঁলোকে ভৌতিক বস্তুসমূহে দেখা পায়, তেওঁলোকে আত্মাক কেতিয়াও দেখা নাপায়। আৰু তাৰ কাৰণে তেওঁ যিমানেই চিঞৰি নাথাকক কিয় কোনেও তেওঁৰ মাত শুনা নাপায়। কিন্তু গৰুড় পুৰাণত এইটো উল্লেখ কৰা হৈছে যে মৃত্যুৰ পিছত তেওঁৰ আত্মাটোক কেৱল মাত্ৰ যমদূতে 24 ঘণ্টাৰ কাৰণেহে লৈ যায়। আৰু এই 24 ঘণ্টাৰ সময়খিনিত তেওঁ জীৱনত কি কি পুণ্য কৰিলে, কি কি পাপ কৰিলে সেই সমূহক তেওঁলোকক অৰ্থাৎ আত্মাক দেখুওৱা হয়। আৰু তাৰপিছত আত্মাটোক নিজৰ ঘৰত বা য'ত তেওঁ শৰীৰ ত্যাগ কৰিছিলে তাত এৰি দিয়া হয়। মৃত্যুৰ পিছত যি আত্মীয় পিণ্ড দান কৰে সেই পিণ্ডৰ ফলত মৃত ব্যক্তিজনৰ ক্ষেত্ৰত যথেষ্ট শৰীৰৰ অংগখিনি প্ৰায় গঠন হ'বলৈ ধৰে। তেওঁলোকৰ যি 13 দিনৰ কাৰ্যসূচী বা 13টা যি পিণ্ড প্ৰদান কৰে সেই পিণ্ডৰ জৰিয়তে মৃত ব্যক্তিৰ উৰ্জা বৃদ্ধি পায় আৰু তাৰ পিছত তেওঁলোকৰ আত্মাৰ শান্তি লাভ কৰে আৰু তেওঁলোকৰ আত্মাই স্বৰ্গলৈ বা যমলোকলৈ যাত্ৰা আৰম্ভ কৰে। আৰু এই যাত্ৰা প্ৰায় এবছৰ দিন হয়। অৰ্থাৎ মৰ্ত্যৰ পৰা স্বৰ্গই হওক বা যমলোকলৈ হওক যি যাত্ৰা আছে সেই যাত্ৰা প্ৰায় 12মহীয়া যাত্ৰা বুলি কৈছে। মনুষ্যৰ মৃত্যুৰ পিছত তেওঁৰ শান্তিৰ বাবে যি পিণ্ডদান কৰা হয় 13টা দিনৰ সেই পিণ্ডদানৰ প্ৰতিফলন স্বৰূপে সেই আত্মাই মৰ্ত্যৰ পৰা স্বৰ্গলৈ বা যমলোকলৈ যোৱাৰ সংকেত লাভ কৰে বা মুক্তি লাভ কৰে। তাৰপিছতহে তেওঁলোক ভালদৰে যাব পাৰে। গৰুড় পুৰাণত এইটো উল্লেখ কৰা হৈছে যেতিয়া ব্যক্তি এজনৰ মৃত্যু হয় তেতিয়া 13 দিন পৰ্যন্ত সেই আত্মা নিজৰ আত্মীয়ৰ আশে পাশে ঘূৰি থাকে। আৰু 13 দিনৰ পিছত যেতিয়া তেওঁৰ পিণ্ডদান, তেওঁৰ কাৰ্যসমূহ সম্পন্ন কৰা হয়, তেওঁৰ আত্মাৰ শান্তিৰ বাবে
তাৰ পিছতহে তেওঁ গতি লাভ কৰে। আৰু এই যি যাত্ৰা আছে, যাত্ৰা মৰ্ত্যৰ পৰা যমলোকলৈ প্ৰায় এবছৰ দিনৰ হয়, প্ৰায় 12 মাহীয়া হয়। আৰু এই যি 13 দিনৰ পিণ্ডদান কৰা হয়, সেই পিণ্ডদানে তেওঁলোকৰ সেই এবছৰৰ খাদ্যৰ সমান হয় বুলি গৰুড় পুৰাণত উল্লেখ কৰা হৈছে। আপোনালোকৰ মনত হয়তো এইখিনিতে এটা প্ৰশ্নৰ উদয় হ'ব পাৰে যে যদি মৃত ব্যক্তিৰ পিণ্ড দান কৰা নহয় তেন্তে হ'লে ইয়াৰ কি প্ৰভাৱ পৰিব পাৰে। আৰু গৰুড় পুৰাণত ইয়াৰ বিষয়েও উল্লেখ কৰা হৈছে। গৰুড় পুৰাণ অনুসৰি এইটো কোৱা হয় যে যোনসকল ব্যক্তিৰ পিণ্ড দান কৰা নহয় তেওঁলোকৰ আত্মাক যমে বা যমদূতে বহুত কষ্টৰে বা চুচৰাই পেলাই যমলোকলৈ লৈ যায়। অন্যথা যদি তেওঁলোকৰ পিণ্ডদান কৰা হয় তেন্তে হ'লে তেওঁলোকক খুব ভালদৰে লৈ যোৱা হয়। আৰু এইটো নহয় যে যদি কিবা পাপ কৰ্ম কৰা হয় তেন্তে হ'লে তেওঁলোকক ভালদৰে নিব। যদি তেওঁ জীৱিত অৱস্থাত কোনো পাপ কৰ্ম বা অপকৰ্মৰ সৈতে লিপ্ত হৈ আছিলে, লিপ্ত কৰি অৰ্থাৎ কাম কৰিছিলে, তেন্তে হ'লে তেওঁলোকৰ সেই যি 12 মহীয়া যাত্ৰা আছে, সেই 12 মহীয়া যাত্ৰাত তেওঁলোকক বহুতো বেছি কষ্ট প্ৰদান কৰা হয়। তেওঁলোকৰ পাপ অনুসৰি কষ্ট বা তেওঁলোকক শাস্তি প্ৰদান কৰি যমলোকলৈ লৈ যোৱা হয়। আৰু যোনসকলে তেওঁলোকৰ জীৱিত অৱস্থাত ভাল কৰ্মৰ সৈতে জড়িত আছিলে, ভাল কৰ্ম কৰিছিলে, তেওঁলোকে নিজৰ কৰ্মখিনিৰ ফলত ভালদৰে যমলোকলৈ বা স্বৰ্গলৈ যাত্ৰা কৰিব পাৰে। আৰু এই যি পাপ কৰে, সেই পাপ কৰাৰ ফলত যেতিয়া যমে বহুতে বেছি কষ্ট দিবলৈ ধৰে তেতিয়া সেই আত্মাই, সেই ব্যক্তিজনৰ আত্মাই যমৰ ওচৰত ক্ষমা কৰিবলৈ, ক্ষমা বিচাৰিবলৈ তেওঁ অটুট হৈ পৰে আৰু খুবেই বেছি তেওঁলোকক কষ্ট প্ৰদান কৰে। আমি কেতিয়াও কোনো ধৰণৰ বা কোনেও আজিলৈকে যমলোক বা স্বৰ্গ একো দেখা পোৱা নাই। কিন্তু আমি গৰুড় পুৰাণ অনুসৰি বা শাস্ত্ৰ অনুসৰি আমি সেইটো জানো যে ধৰ্মীয় গ্ৰন্থসমূহত এইটো উল্লেখ কৰা হৈছে যে স্বৰ্গ মৰ্ত্য সকলোবোৰ আছে। আৰু আমি এইটোও জানো যে যদি কোনো ভাল থাকে তেতিয়াহ'লে তাৰ বেয়াও থাকিব। বহুতৰে মনত এইটো প্ৰশ্ন হ'ব পাৰে যে এইবোৰ হয়তো মিছা কথা, কিন্তু আপোনালোকে হয়তো এইটো জানে যে ভগৱান, আমি সকলোৱে আজিলৈকে ভগৱানক দেখি পোৱা নাই, কিন্তু আমি এইটো বিশ্বাস কৰোঁ যে ভগৱান আছে। আৰু সেই গতিকে এই যি যমলোক আছে বা আমি যি জীৱিত অৱস্থাত কৰ্মৰাজিখিনি কৰোঁ তাৰ ভিত্তিতে আমাৰ পিছৰ জন্মই হওক বা আমাৰ মৃত্যুৰ পিছত আত্মাই শান্তি লাভ কৰে বা কষ্ট লাভ কৰে। আৰু সেইকাৰণে আমি জীৱিত অৱস্থাত যিমান পাৰোঁ ভাল কৰ্মৰ সৈতে জড়িত হোৱাটো প্ৰয়োজনীয়। নহ'লে ইয়াৰ পিছত আমাৰ হয়তো মৃত্যুৰ পিছত আমাৰ আত্মাই যথেষ্ট কষ্ট ভুগিবলগীয়া হ'ব পাৰে। আৰু এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক সেইটোৱে জনোৱা হৈছে যে কেনেকৈ মৃত্যুৰ পূৰ্বে বা মৃত্যুৰ পিছত এজন ব্যক্তিৰ আত্মাই কি লাভ কৰে, কেনেকৈ মুক্তি লাভ কৰে। আৰু সনাতন ধৰ্মত এই 13 দিনৰ পিণ্ড দিয়াৰ যি প্ৰক্ৰিয়া আছে সেইটো খুবেই সম্পন্ন কৰাটো প্ৰয়োজনীয়। পুনৰ লগ হ'ম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। ধন্যবাদ।